হেল্ল' ভাই ক'ত আছ? আৰে সোনকালে আকৌ মই আহি পেলাই নি বহি আছো ন। আমাৰ আড্ডাটা জল্দি মই আহিলোঁ। হেৰি নাহে নেকি? তাক মাত আকৌ। মই তাক এবাৰ ফোন কৰিলোঁ, আকৌ মাতি দিছোঁ ফোন কৰিছোঁ। এইটো বৰ কেলে নাহেও মাতি থাকিলে। হেল্ল' আৰে ভাই নাহ কেলে তই? চালা সদায় তোকে মাতি থাকিব লাগে, তই সদায় দেৰিকৈ আহ। আমি দুটা আহি বহি আছো নহয় আড্ডাত। আহিবিনে নাহ যদি যাওঁ আৰু ক। ইমান বহি থাকিবলৈ টাইম নাই ন আমাৰ। সেই আহি গ'লো না ভাই। আৰে গাৰ্লফ্ৰেণ্ডে ফোন কৰি আছিলোঁ, সেইকাৰণে আহিব পৰা নাছিলোঁ। হ'ব দে আহি গ'লো ন, এতিয়া হ'ব ৰ টেনশ্যন নলবি ন। চালা কুকুৰ, সদায় চালা তই দেৰি কৰ ন। আমাৰ লগৰকেইটা গোটেইকেইটা ভাল চালা, তই চালা অকল গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাক চালা। বাদ দে লগৰ চগৰ, অকল গাৰ্লফ্ৰেণ্ডৰ লগত থাকিবি তেতিয়াহ'লে ইমান দেৰি কেলা গাৰ্লফ্ৰেণ্ড নবলিয়া তই। এই ভাই নহয় অ', আৰে কথা পাতিব লাগিব ন, চবফালে মেনেজ কৰিব লাগিব ন। অকণ মানে তেতিয়া তহঁতক যেনেকৈ টাইম দিওঁ তাইকো তেনেকৈ টাইম দিব লাগিব ন, নহ'লেচোন চেচেই হ'ব। অকণ বুজি পা না, তহঁতি বুজি নাপালে কোনে বুজিব অকণ। আৰে তই আৰু তোৰ চালা গাৰ্লফ্ৰেণ্ড ফকতীয়া চালা, এইবাৰ কোনজনী লগত পাতি আছিলে? অকল চেনি খাই থকা ধান্দা চালা, হাৰাবি কুকুৰ। আৰে তেনেকৈ নকবি বে চালা, তাইৰ লগতে আছোঁ ন আজি 4 বছৰ মানে, 5 বছৰমান হওক থাকোঁ আৰু তাৰপিছত কি হয় জানো, তাৰপিছত চাম ন। হ'ব দে বাদ দে এইবোৰ কথা, তোৰ ফকতীয়া কথা বাদ দে। এতিয়া কচোন লাইফটো কি কৰি বুলি ভাবিছ বে? ঘৰত কেলা অকল কথা, অকল মানে বেকাৰ মানে কিনো কৰিম জানো একো ভাবিয়ে পোৱা নাই দেই চালা। বে সঁচাকৈ বে, মোৰো চালা একে অৱস্থা। ঘৰত কেলা একে সোপা কথা শুনি শুনি মাথা বিষ হৈ গৈছেগৈ আৰু দেই। সেইটো কাৰণে ওলাই আহোঁ তহঁতৰ ওচৰলৈকে। তাকেতো বে, মোৰো একেই চালা। তহঁতি ভাব মই গাৰ্লফ্ৰেণ্ডৰ কথা পাতি থাকোঁ মানে মোৰ একো টেনশ্যন নাই। মোৰ চালা একেই টেনশ্যন, মই এইবোৰ গাৰ্লফ্ৰেণ্ডৰ কথা পাতি টেনশ্যনবোৰ দূৰ কৰি আছোঁ আৰু নহ'লে উপায় নাই ন, তাৰ কি কৰিবি আৰু। হ'ব দে চালা, চবৰে একে অৱস্থা। এটা কাম কৰ, কিবা এটা ল খাওঁ যাওঁ বৈ, নহ'লে আৰু কিমান বহি থাকিবি আৰু, বহুত দেৰি হ'ল ন ইয়াতে বহি থকা। চালা মোৰ ওচৰত পইচা নাই বে, সদায় মই তহঁতক খুৱাই আছোঁ একদিন চালা, তহঁতি কোনোবা এটা আজিলৈকে খুৱাইছ নে? ময়ে খুৱাই আছোঁ একদিন চালা, মোৰ ওচৰত পইচা নাই দেই। তহঁতি ল, তহঁতি দুটাৰ ভিতৰত কোনোবা এটা ল, আজি মই চালা খাম, ল'বলৈ নাই মই। হে ভাই মোৰ ওচৰত পইচা নাই বে, 150 টকা এটা আছে। গাৰ্লফ্ৰেণ্ডৰ কাইলৈ ৰিচাৰ্জ কাটিব মোবাইলত, তাক ৰিচাৰ্জ কৰি দিব লাগিব বে, মোৰ ওচৰত আৰু পইচা নাই। আজি হেৰি তল তোৰ চালা গাৰ্লফ্ৰেণ্ডক দিবলৈ পইচা ওলাই, আমাৰ চালা 10 টকা এটা খুৱাবলৈ তোৰ ওচৰত পইচা নোলায় চালা। তোক কেলা আজিৰ পৰা খুৱাম ৰ। আৰে নহয় বে, থাকিলেচোন তহঁতক খুৱাওৱেই, নাই কাৰণেহে কৈছোঁ। আজি ল নাই কোনোবা এটাই। বাদ দে একো নাখাওঁ যা, মোৰ ওচৰত পইচা নাই, সদায় মই তহঁতক খুৱাই দিবলৈ নাই নহয়। মোৰ চালা পইচা গছ নাই ন, জোকাই দিম পইচা আহি যাব। তহঁতি যি কৰ মই যাওঁ দেই, তহঁতি থাক চালা, যি কৰ কৰি থাক। চালা ময়ো যাওঁ বে, থাক চালা, তই থাক ইয়াত বহি পেলাই অকলে, গাৰ্লফ্ৰেণ্ডক ফোন কৰ, কথা পাতি থাক, যাওঁ থাক চালা। আৰে ৰ না ভাই, ৰ না, ময়ো যাম, ৰ না, একেলগে যাম, ৰ না, আহিছোঁ এতিয়া ৰ। আৰে গুচিয়ে গ'ল বে, ধত চালা, ময়ো যাওঁ দেই, থাক চালা কোন থকা ধত।